আমি এতিয়া কচু মাছ আৰু জালুকৰ এখন তৰকাৰি বনাবলৈ লৈছোঁ। ইয়াত আমি মচুৰ লৈছোঁ, আলু, কচু এমুঠা ধুই বান্ধি লৈছোঁ আৰু আদা ৰচুন পিঁয়াজ এনেদৰে লৈছোঁ আৰু এটা পাত্ৰত অলপ গৰম পানী কৰি লৈছোঁ। আমি গৰম পানীখিনিত কচু, মচু আৰু আলু বইল কৰি ল'ম প্ৰথমতে। আমি লগতে নিমখ আৰু হালধি দিম। নিমখটো দিলে সোনকালে বস্তুটো সিজি উঠে। তাৰ পাছত আমি ঢাকনাৰে ঢাকি দিম। দিয়াৰ পাছত আমি প্ৰায় আধা ঘণ্টামান ৰাখিলোঁ। এতিয়া এক চাইড সিজাৰ পিছত আমি লুটিয়াই দিম। অলপ লুটিয়াই দিলে ইটো চাইড সিজিব। দুটা চাইড ভালদৰে সিজাই ল'ম। আমি আকৌ অলপ দেৰি সিজিবৰ বাবে ঢাকি ৰাখিম কিছু সময়। এতিয়া আমি কেৰাহীত পাতি লৈ পিনি তেল দিছোঁ। তেলখিনি ভালকৈ পকাৰ পিছত আমি মাছটো ফ্ৰাই কৰি ল'ম। মাছখিনি অলপ লৰাই দিছোঁ, ভালদৰে সিজাই লৈছোঁ। মাছখিনি ফ্ৰাই হৈছে আৰু বেছি সময় নাই। আনটো চাইডত আমি কচু বইল কৰি আছোঁ। কচুখিনি ভালকৈ সিজি উঠিছে। আমি অলপ কাটি দিছোঁ, অলপ ভাঙি দিছোঁ কচুটো। যিহেতু ৰছী এডালে বান্ধি দিয়া হৈছিলে, ৰছীডালৰ পৰা আমি অলপ এৰুৱাই সৰু সৰুকৈ কাটি দিয়া নিচিনাকৈ দিয়া হৈছে। মাছো প্ৰায় ৰেডি হৈ গৈছে, ফ্ৰাই হৈছে। এতিয়া তাৰ পাছতে আমি মাছখিনি কাঢ়ি ল'ম। কেৰাহীটাত তেল দিলোঁ। আমি ইয়াতে কচুখিনি ঢালি দিম। আমি বইল কৰি লোৱা কচুখিনি তেলখিনি গৰম হৈ গৈছে। এতিয়া পিঁয়াজ, আদা, ৰচুন আমি দি দিম তেলত। এইখিনি ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি ব্ৰাউন কালাৰ হৈ গৈছে। আমি এতিয়া ইয়াতে বইল কৰা কচুখিনি ঢালি দিম। এতিয়া কচুখিনি ঢালি দিলোঁ ইয়াতে। ঢালি এতিয়া অলপ লৰাই দিব লাগিব। মিক্স হ'বৰ কাৰণে অলপ উতল আহিব। কমেও 10 মিনিটমান উতলাব লাগিব। উতল আহি আছে। এতিয়া আমি ফ্ৰাই কৰি থোৱা মাছখিনি তাতে ঢালি দিম। আমি যিখিনি ফ্ৰাই কৰি ৰাখিছিলোঁ মাছ, এতিয়া কচু দাইলত আমি ঢালি দিলোঁ আৰু অকণমান আদা নহৰু থৈ দিয়া হৈছিলে আগতে প্ৰেছ কৰা। শেষত আমি সেয়াও ইয়াতে ঢালি দিলোঁ। এতিয়া ভালদৰে মিক্স হ'বৰ বাবে অকণমান ঢাকি দিয়া হ'ব। এতিয়া উতলি আছে। এতিয়া আমি ইয়াতে জালুকখিনি দি দিম। জালুকখিনি প্ৰেছ কৰি ৰাখিছিলোঁ, জালুক দি দিছোঁ। জালুক দিয়াৰ পাছত অলপ সময় উতলাই ৰাখিম। তাৰপিছতে আমাৰ ৰেডি হৈ গৈছে আৰু অলপমান উতলিলে হৈ যাব। এতিয়া আমাৰ কচু মাছৰে সৈতে জালুকীয়া তৰকাৰী ৰেডি হৈ গৈছে। এয়া চাওক, বহুত ধুনীয়াকৈ হৈ গৈছে। গোন্ধটো বহুত ধুনীয়া আহিছে। খাবলৈ ভালেই হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।